নমস্কাৰ, মই আশ্বিনী। বহুদিনৰ বিৰতিৰ পাছত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ এই নতুন ভিডিঅ'টিলৈ। আশা কৰোঁ সকলো ভালে আছে। এতিয়া নৱবৰ্ষৰ সময়। নতুন বছৰ এটা আপোনাৰ মোৰ বাবে কিমান হেঁপাহৰ সেয়া আমি সকলোৱে জানো। নতুন বছৰ মানে সন্মুখৰ দিনবোৰ নকৈ সজাই তোলাৰ সময়। সেই বুলি পুৰণি বছৰটি ভাল লগা দিনবোৰ আমি জানো সহজেই দলিয়াই দিব পাৰোঁ? আমাৰ বাৰু মন নাযায়নে পুৰণি বছৰটিৰ ভাল লগা দিনসমূহ ধৰি ৰাখিবলৈ? আপুনি বাৰু আপোনাৰ পুৰণি বছৰটিৰ ভাল লগা দিনসমূহ, ভাল লগা স্মৃতিসমূহ কিদৰে ধৰি ৰাখিছে? আজি মই আপোনালোকক জনাম যে মই মোৰ পুৰণি বছৰটিৰ ভাল লগা দিনসমূহ, ভাল লগা স্মৃতিসমূহ ধৰি ৰাখিবলৈ কিদৰে চেষ্টা কৰিছোঁ। গতিকে ভিডিঅ'টি শেষলৈকে চাব বুলি আশা ৰাখিছোঁ আৰু ভিডিঅ'টিৰ মাজলৈ আগবাঢ়িছোঁ। বছৰটোৰ শেষত আৰু নতুন বছৰ আৰম্ভণিত পাৰ হৈ যোৱা দিনবোৰ উভতি চাবলৈ খুব মন যায়। কিদৰে পাৰ কৰি আহিলোঁ এৰি থৈ অহা দিনবোৰ, এৰি থৈ অহা বছৰটি, কি পালোঁ, কি হেৰুৱালোঁ, কোন বন্ধু কাষত থাকিল, কোন বন্ধু কাষৰ পৰাই হেৰাই গ'ল, কিছু হাঁহি, কিছু হুমুনিয়া। বছৰটোৰ শেষত আৰু নতুন বছৰ আৰম্ভণি এই সময়খিনিত কেতিয়াবা অকলে বহি একান্তই নীৰৱতাৰ মাজত এই ধৰণৰ কিছু পোৱা নোপোৱাৰ হিচাপ কৰি চাবৰ আমাৰ মন যায়। যোৱা বছৰটিত মোৰ এগৰাকী প্ৰিয় বান্ধৱীয়ে মোক এটি পৰামৰ্শ দিছিল যে বছৰটিৰ ভাল লগা স্মৃতিসমূহ, ভাল লগা ঘটনাবোৰ, ভাল লগা দিনবোৰ কাগজত লিখি ৰাখি এটা নিৰ্দিষ্ট পাত্ৰত সাঁচি ৰখাৰ। কথাটো মোৰ ভাল লাগিছিল আৰু সেইমতেই যোৱা বছৰটোৰ ভাল লগা দিনবোৰ, ভাল লগা স্মৃতিবোৰ, বিশেষ ঘটনাবোৰ এনেদৰে সৰু সৰু কাগজৰ টুকুৰাত লিখি মোৰ এই পাত্ৰটোত সাঁচি এই মেমৰি জাৰটো প্ৰস্তুত কৰিছিলোঁ। আৰু বছৰটোৰ শেষত আৰু নতুন বছৰৰ আৰম্ভণি এই সময়খিনিত মই যেতিয়া এই মেমৰি জাৰটো খুলি সৰু সৰু কাগজৰ টুকুৰাবোৰ পঢ়ি চাইছোঁ, মই পুৰণি বিশেষ ঘটনাবোৰ, এৰি থৈ অহা সময়বোৰ মনত পেলাই বিৰাট নষ্টালজিক হৈ পৰিছোঁ। আপোনা আপুনি মুখত বিয়পি পৰিছে সুখ দুখ মিশ্ৰিত প্ৰশান্তিৰ এটি হাঁহি। পুৰণি দিনবোৰ ধৰি ৰখাৰ এয়া জানো এটা ভাল উপায় নহয়নে? আপোনালোকৰ বহুতেই চাগে এনেধৰণে মেমৰি জাৰ প্ৰস্তুত কৰি আপোনালোকৰ ভাল লগা সময়সমূহ, ভাল লগা স্মৃতিসমূহ ধৰি ৰাখিছে। বা আপোনালোকৰ যদি কোনোবাই ইচ্ছা কৰে তেনেহ'লে এই ধৰণৰ মেমৰি জাৰ প্ৰস্তুত কৰি আপোনালোকৰ ভাল লগা সময়সমূহ ধৰি ৰাখিব পাৰে। টকা পইচা সা সম্পত্তি এইবিলাকেই জীৱনটো সৰ্বস্ব নহয়। এইবিলাকৰ সিপাৰেও নিজাকৈ এখন পৃথিৱী থকা উচিত। আচলতে জীৱনটো এই ধৰণৰ সৰু সৰু ভাল লগাবোৰেৰে চলি গৈ থাকে। কিছু থাকি যায়, কিছু গুচি যায়। পৰম নীৰৱতাৰ মাজত সংগোপনে আমি জীৱনটো উভতি চোৱা উচিত। উভতি চাবলৈ সময় নাপালে জীৱনটোত আমি কিনো পাম?